हेलो दोस्त, আজি আমি আলোচনা কৰিম যে ইউটিউবত ভিডিঅ' কেনেকৈ দিয়ে। ইউটিউবত ভিডিঅ' দিওঁতে কেনেকৈ থাম্বনেইলখন লগায়। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি ইউটিউবত ভিডিঅ' দিবলৈ প্ৰথমতে ইউটিউবত যাব লাগিব। ইউটিউবত গৈ পেলাই ওপৰত আপোনালোকৰ যোনটো হেৰি আছে সেইটোত লোগোত যাব লাগিব। লোগোত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়ৰ চেনেলত যাব লাগিব। ইয়ৰ চেনেলত গৈ পেলাই আপোনালোকে তলফালে এটা প্লাছ চিন দেখিছে, সেই প্লাছ চিনটোত যাব লাগিব। প্লাছ চিনটোত ক্লিক কৰাৰ পিছত আপোনালোকে আপলোড ভিডিঅ' বুলি এটা আহিব। তাত আপলোড ভিডিঅ'ত গৈ পেলাই আপোনালোকে ভিডিঅ'টো চিলেক্ট কৰিব লাগিব। ভিডিঅ'টো চিলেক্ট কৰিব লাগিব। মই সেইটো ভিডিঅ' দিম। ভিডিঅ'টো চিলেক্ট কৰি লৈছোঁ। তাৰপিছত নেক্সটত ক্লিক কৰিব লাগিব। নেক্সটত ক্লিক কৰাৰ পিছত আপুনি যাব লাগিব ইয়াত ওপৰফালে এটা হেৰি আছে, টাইটেল লিখিব লাগিব। আপুনি কিহৰ ওপৰত ভিডিঅ'টো দিছে। মই লিখিছোঁ ৰিভাৰ্ছ ভিডিঅ' কেনেকৈ বনাব। তেনেকৈ দিয়াৰ পিছত আপোনালোকে নেক্সট ক্লিক কৰাৰ পিছত আপোনালোকে আপলোড দিব লাগিব। আপলোডত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত আপলোড হৈ থাকিব। সেইটো কিনাৰত য'ত নেকি ৰঙা ঘৰে হেৰি কৰি আছে সেইটোত আপলোড হৈ আছে। আপলোড অলপ দেৰি হোৱাৰ পিছত আপোনালোকৰ এটা ৰাইট চিন আহিব। হৈ গ'ল। এই ৰাইট চিনত ক্লিক কৰিব লাগিব। ৰাইট চিনত ক্লিক কৰাৰ পিছত আপোনালোকৰ সেইটো ভিডিঅ' হৈ গ'ল। তাৰপিছত আমি থাম্বনেইল লগাবলৈ হ'লে যাব লাগিব ইউটিউব ষ্টুডিঅ'ত গৈ আপোনালোকে সেই ভিডিঅ'টোত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ওপৰত সেইটোত ক্লিক কৰি তাৰপিছত ৰাইট চাইডত আহিব। তাত ক্লিক কৰাৰ পিছত আপোনালোকে থাম্বনেইলখন ছেট কৰি ল'ব লাগিব। তাৰপিছত ডন ক্লিক কৰি পেলাই ছেভ কৰি দিব লাগিব। তেনেকৈ আপোনালোকে ভিডিঅ' থাম্বনেইল লগাব পাৰিব, ভিডিঅ' আপলোড দিব পাৰিব। গতিকে আমি চাম। সেইটো ভিডিঅ' আপোনালোকে দেখিছে।